হেল্ল', কি খবৰ আপোনালোকৰ? ৱেলকাম টু মাই পাল্লৱী পাৰাশ্ৰী ব্লগ। আজি মই দুপৰীয়া সাজৰ কাৰণে বনাব লৈছোঁ কচুলতি শুকান মাছৰ আঞ্জা। তাৰ কাৰণে মই লৈছোঁ কচুলতিখিনি মই চাফা কৰি ল'লোঁ, কণ বিলাহী লৈছোঁ, নহৰু, পিঁয়াজ, জলকীয়া, শুকান মাছখিনি মই তিয়াই থৈছোঁ, চাফা কৰি ল'ম। তাৰ লগত মই দিম জিৰা আৰু ধনিয়া আৰু হালধি, নিমখটোতো লাগিবই। মইনো কেনেকৈ বনাওঁ চাওঁ ব'লকচোন। এয়া মই নহৰু আৰু জলকীয়াখিনি পিচি ল'ম এতিয়া। তাৰপিছত মই কচুলতিখিনি, বিলাহী আৰু পিঁয়াজ আৰু নহৰু, জলকীয়া, মছলা দি সকলোখিনি দি কিনি মেৰিনেট কৰিম। মাংসৰ নিচিনাকেনে, মাংসত যেনেকৈ আমি মছলা দিওঁ তেনেকৈ মই গোটেইখিনি সানিম ইয়াতে। বিলাহী আৰু কচুলতি এতিয়া দিম মই পিঁয়াজ আৰু নহৰু, জলকীয়া বটা। মিহিকেও পিচিব পাৰে আপুনি নহৰু জলকীয়াখিনি, মই অকণমান দদৰাকৈ লৈছোঁ, সেইটো সিজি যাব। ইয়াত জিৰা গুড়ি, ধনিয়া গুড়ি আৰু হালধি গুড়ি দি দিলোঁ। এতিয়া ইয়াতে অকণমান আৰু এটা বস্তু দিম, ইয়াতে অকণমান তেল দিম, মিঠাতেল দিম, কেঁচা মিঠাতেল দিছোঁ। ভালকৈ সানি অকণমান থৈ দিম 10 মিনিটমান। এনেকৈ কৰি কিনি আপুনি হালধিটো নিদিয়াকৈও মানে পাতত দিও খাই বিৰাট ভাল লাগে এনেকৈ কচুলতি। আপোনালোকে খাইছেনে নাজানো বাৰু। সেয়া হৈ গ'ল, মই এতিয়া থৈ দিম। দেখিছে কেনে ধুনীয়া কালাৰ আহিছে। এয়া মই মাছখিনি চাফা কৰি ল'লোঁ ভালকৈ। এতিয়া মই ফ্ৰাই কৰিম, এটা হালধি অকণমান দি দিছোঁ, ফ্ৰাই কৰি ল'ম অকণমান। মাছকেইজনীয়ে কৈ আছে মোক খা, মোক খা। এয়া মই কেৰাহীত তেল দিলোঁ আৰু এতিয়া মাছকেইজনী ইয়াতে দি দিম। এয়া মোৰ মাছকেইজনী ভাজি হৈ গ'ল, ফ্ৰাই কৰি। এতিয়া মই এই তেলতে এইখিনি মেৰিনেট কৰি থোৱা কচুলতিখিনি দি দিম ইয়াতে। কিছুমানে কচুলতিটো বইল কৰিও লয়, মই এনেকৈয়ে বনাওঁ, বইল কৰিও খাই ভাল লাগে। আৰু মানে আজি লতিখিনি অকণমান মানে হেৰি হয়, কুমলীয়া হয়, বইল কৰি ল'ব নালাগে। কিছুমানে বইল সজুৱাব বুলিও কৰি খায়। এনেকৈ কৰি মানে টেঙা দি মানে বিলাহী নিদিয়াকৈও বহুতে বনায়, কিন্তু মই বিলাহী দি বনাইছোঁ। নিদিয়াকৈও বনাব পাৰি। অকণমান নিমখ দিলোঁ সোৱাদ অনুযায়ী। তাৰপিছতে ভালকৈ ভাজিম মই, যেতিয়ালৈকে একদম গলি নাযায় বিলাহী তেতিয়ালৈকে। আৰু মই এক্সট্ৰা পানী নিদিওঁ ইয়াতে, এই যি পানী ওলাব ইয়াৰ পৰা সেইখিনি পানীতে সিজিব দিম। কি ধুনীয়া কালাৰ আহিছে ন? এই চেৰি টমেট'কেইটা যে মানে কেনেকুৱা ধুনীয়া লাগে নহয়, সৰু সৰু বিলাহীকেইটা। ইয়াত দেখিছেনে মোৰ চব্জি গলিলেই, মানে বিলাহীখিনিও সিজি গ'ল আৰু কচুলতিও সিজিছে। সিজি গ'ল অলৰেডি। এতিয়া মই ইয়াতে হেৰি কৰিম, বিলাহীখিনি ভাঙি দিছোঁ অলপ, বুজিছে কি ধুনীয়া। খালি এই শুকান মাছটো বনালে এটাই আৰু, মানে ঘৰটো মলমলাই থাকে যে, সকলোৱে গম পায় আৰু বনাইছে বুলি, লুকুৱাই থ'ব নোৱাৰি মানে, তেনেকুৱা হয়। কোনে কোনে ভাল পায় বাৰু এনেকৈ খাই কিনে শুকান মাছৰ কচুলতি, কমেণ্ট কৰি জনাব দেই। আৰু এতিয়া মই ইয়াতে দি দিম মাছকেইজনী, ফ্ৰাই কৰি থোৱা মাছকেইজনী দি দিম ইয়াতে। মাছকেইজনী দি দিলোঁ, এতিয়া ভালকৈ হিলাই দিম। তাৰপিছতে অলপ দেৰি সিজিব দিম। মানে কচুৰ যিখিনি সোৱাদ মাছকেইজনীত সোমাব লাগিব ন,
তেতিয়াহে খাই ভাল লাগিব। সেইকাৰণে অলপ দেৰি এনেকৈ ভাজি দিছে নাই, এই পানীতে আকৌ হৈ গ'ল, ধুনীয়াকৈ হৈ গ'ল। এতিয়া খোৱাৰহে কথা আৰু। একদম কি ধুনীয়া ধোঁৱা বলি আছে, কালাৰ উফ। বিলাহীটোৱে মানে ইমান ধুনীয়া কালাৰ আনিছে নহয়। এয়া মোৰ আজি কাঁহী সজাব লৈছোঁ, ৰবিবাৰৰ কাঁহী। ধোঁৱা বলি থকা ভাত। এয়া পদুনা তেতেলী দি বনাইছিলোঁ চাটনি। বহুত দিনৰ পৰা ভাবি আছিলোঁ খাম খাম বুলি, আজিহে বনাব পাৰিলোঁ দেই। তেতেলী দিয়া পদুনাৰ চাটনি, ক'বই নালাগে আৰু। এতিয়া ঢেকীয়া শাক আৰু সৰু আলু গুটি বনাইছিলোঁ আজি ভাজি। মানে গুটি আলু আৰু ঢেকীয়া শাকৰ ভাজি। এয়া হ'ল চাহ মানে, তিয়হটো দীঘল দীঘলকৈ কাটি দিলোঁ আজি। এনেকৈ খায়ো ভাল লাগে। তাৰপিছত এটা জলকীয়া, লগত নেমু টেঙা। আৰু এতিয়া নক'ব আৰু, কেনেকৈনো থ'ম ভাবিয়ে পোৱা নাইকিয়া। এয়া হ'ল চিকেন বনাইছিলোঁ আলু দি, আৰু এয়া হ'ল আজি কচুলতি আৰু শুকান মাছ মেইন ডিছ। কেনেকুৱা লাগিছে বাৰু দেওবাৰৰ কাঁহীখন? দেওবাৰে অলপ স্পেচিয়েল খায়ো ভাল লাগে। ত' সেইকাৰণে আজি সকলোবোৰ বনালোঁ। আৰু কিবা কিবি বনাই আৰু, মোৰ দ্বাৰা ইমানখিনিয়ে হৈছে আৰু। কেনেকুৱা লাগিছে বাৰু কাঁহীখন দেখি? ভাল লাগিছেনে? কমেণ্ট কৰি জনাব, আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকে বহুত মৰম দিছে। তাৰ কাৰণে ধন্যবাদ, আৰু আগুৱাই যাবলৈ আৰু মৰম দি যাব। আজিলৈ আহোঁ, নতুন এটা ভিডিঅ'ত আকৌ লগ পাম, বাই বাই।